পোনপ্ৰথমে আপুনি কন্টেক্ট লিষ্টলৈ গৈ ওপৰত থকা ফুট তিনিটাত ক্লিক কৰিব তাৰ পিছত আপুনি ইম্পৰ্ট আৰু এক্সপৰ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিব এক্সপৰ্ট টু প্ৰাইমেৰী ষ্ট'ৰেজ তাত যাব তাত আপুনি পাব এইটো ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ নাম্বাৰখিনি এক্সপৰ্ট হৈ যাব তাৰপিছত নটিফিকেশ্যনত চাব পাৰে আপুনি ফোন নাম্বাৰখিনি এক্সপৰ্ট হৈ পিচিএফ ফাইল হিচাপে ইয়াৰ পিছত আপুনি এইখিনি কাটি দিব বেক কৰি দিব এতিয়া আপুনি মেনুখন উলিয়াই ল'ব মেনুখন উলিয়াই আপুনি ফাইল মেনেজাৰ যাব লাগিব ফাইল মেনেজাৰত আপোনাৰ সেই কণ্টেক্ট লিষ্টৰ নাম্বাৰখিনি পাব লোকেললৈ গৈ আপুনি ইণ্টাৰনেল ষ্ট'ৰেজটো অ'পেন কৰিব ইণ্টাৰনেল ষ্ট'ৰেজটো অ'পেন কৰাৰ পিছত আপুনি তললৈ দেখিব কণ্টেক্টছ বুলি এটা ফ'ল্ডাৰ আছে তাত ক্লিক কৰিব তাত আপুনি কণ্টেক্টছৰ ফাইলটো পাই যাব সেই ফাইলটো ধৰি লৈ শ্বেয়াৰ কৰি দিব হোৱাটছএপত এনেদৰে আপুনি সম্পূৰ্ণ নাম্বাৰখিনি পাই যাব